নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এনে কিটচেনলৈ। আজি মই আপোনালোকৰ আগত মচুৰ দাইলে কিদৰে চাটনি বনাব পাৰি তাকে দেখাম বুলি আগবঢ়াইছোঁ। মই প্ৰথমতে লৈছোঁ আধা বাটি দালি আৰু 4টা জলকীয়া, আদা অকণমান আৰু নহৰু 5 ফুটা। আপোনালোকে মিক্সিত গোটেইখিনি একেলগে সুমুৱাই তাত আপোনালোকে আন্দাজমতে নিমখ দিব আৰু যদি আপোনালোকে বিচাৰে এই মচুৰ দালিখিনি ভাজিও ল'ব পাৰিব অলপ। তাৰপিছত আপোনালোকে গোটেইখিনি ভালদৰে মিহিকৈ খুন্দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আমি যিহেতু পৰিৱেশন কৰিলোঁ, বহুত টেষ্টি হৈছে আৰু লগতে আপোনাৰ জলকীয়া বহুত বেছি জ্বলা হৈছে। সকলোৱে যিহেতু জ্বলা খাই ভালেই পায়, তো আমাৰো সকলোৱে ভালেই পাইছে খাই। বৰ ধুনীয়াকৈ বৰ সুন্দৰকৈ মিহি হৈছে। আপোনালোকেও এবাৰ চাই লওক মোৰ চাটনিখিনি কিমান সুন্দৰকৈ মিহি হৈছে। এয়া ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।